সকলোকে বিহুৰ হিয়া ভৰ মৰম যাচিছোঁ আৰু ইমান ভাল লাগিছে আপোনালোকে যিটো মৰম সদায় এনেকৈ থাকক আপোনালোকে আৰু এই আগত আইতাক নাচাকে কেনেকৈ হাঁহি আছে ফ ফ ফ ফ ফ কি হাঁহি আছে আইতাই বাপৰে বা ইফালেও হাঁহি আছে আইতা অ' আইতা ভালে আছা আই লাভ ইউ বা আইতাৰ কি হাঁহি ফ ফ ফ ফ মাৰি আছে হাঁহিছি না কাঞ্চি ধৰিবই নোৱাৰি দাঁতৰ তাত একদম পুৰা বেলচা নিচিনা দাঁত একবাৰ চুমা খালি এখন গাল গুচি যাব আচ্ছা যিয়ে নহওক আইতা বুলি ক'লে কথা এটা মনত পৰিছে দেই আমাৰ ইটাৰ আইতা আৰু আগৰ আইতা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনামবিলাক গাইছিলে যিবিলাক আইনাম গায় আজিকালি আইতাসকল পাল্লা মাৰে পাল্লা বেলেগ পাল্লা নামাৰে কেনেকৈ মাৰে গম পাইছেনে কি কৰে জানে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যাব নাম গাই থকা অৱস্থাত যদি খৰাহীবিলাকত যদি আপেল ডাঙৰ কলবিলাক বিচি বিচিকৈ দেখা পায় ডামা ডামাকৈ দেখা পালে কেনেকৈ থাপৰি মাৰে গম পাইছে যিমান শক্তি আছে সিমান মাৰে পুৰা মাৰে আৰু যদি খৰাহী যদি আপেল আঙুৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক এই মৰবো ডাঙৰ বেমাৰ হবি আৰু খাৱাত বেছি নজৰ আচ্ছা যেনক আপোনালোকে বিহু ভালে ভালে গ'ল নে কৈছে নাই মোৰহে বৰে উল্টা পাল্টা হ'ল হা কিয় বুলি কৈছ মান্নাই মাৰা মইহে জানো কি হৈছে তাৰ মানে কি হৈছে গুৰু বিহুৰ দিনা মই গুৱাহাটীত থাকলোঁ মই জিলাপি বিচাৰিছিলোঁ গুৱাহাটীত সেইকাৰণে মই সেইদিনা গুৱাহাটীত থাকলোঁ থকাৰ পিছত জিলাপিটো নাপালোঁৱে ডাঙৰ কাহিনী হৈছে আমাৰ ক'ব অলপ আহি কিনে পিছত তাৰ মানে কি হ'ল যেতিয়া নেকি গুৰু বিহু মায়ে মোক ফোন কৰি কিনে কৈছে যে বাবা আজি গুৰু বিহু এটা আমাৰ অসমৰ পৰম্পৰা নিয়ম আজি গুৰু গা ধুৱাব লাগে মইতো গুৱাহাটীত আছোঁ মইতো গুৰু এটাও নাপালোঁ তামাম বিচাৰিছোঁ গুৰু মই এটাও গুৰু নাপালোঁ লাষ্টত কুকুৰকে তামাম গা ধুৱাইছোঁ মই ইমান মাৰা খাইছোঁ মই জানো না পিছফালে কামৰি দিছে বিয়া জেগাত বিজি দিছে তিনিটা ঐ কি কৰিছে জানো না ভৰিত কামুৰিছে টাপলাতহে বিজি মাৰিছে একে ডাক্তৰটোকে মাৰি থৈছোঁ মই ইমান বেয়া লাগছে মোৰ আচ্ছা যে নহওক বাকী চেঙৰা গেলে ভালে আছা না ভালে আছা মৰাকেইটা আমাৰ দমৰা গৰুকেইটা ক'বই নালাগে আৰু খাটাৰা ভালে আছাতো পুৰা আপাৰ টিপাৰ মাৰি আছে এইপিনে ঠিক আছে না চেঙৰাকল ঠিক আছে নে হাল্লা শিখৰ বাহিৰ হৈ গৈছে না চাগে বেছি শিখৰ নাখাবি মাল খাবি শিখৰটো বেয়া হয় না কৈছে এইটোৱে খাওঁ নেকি মাইনা হা একদম মাৰ খাবি আপি মানুহ আগবাঢ়ি আহিছে শিখৰ খাবৰ কথা বাপা পাগলা কৰি দিব তাৰ দাঁত নাচাকে বেলচা নিচিনা দাঁত হে শিখৰ খাই ৰঙা হৈ গৈছে লিপষ্টিক ছোৱালী মানে উঠত লয় ই একেবাৰে দাঁততে লৈছে মাইনা খাৱা নেকি মাইনা তই শিখৰ খাৱা চুমা খাৱা না শিখৰ খাৱা সেইগিলা নাখাবি শিখৰ চুমা এটাই বস্তু বেয়া বস্তু হয় না আচ্ছা যিয়ে নহওক চেংৰাকেইটাক দেখাবা মনত পৰিছে দেই আমাৰ চেংৰাসকল যেতিয়া নেকি বিয়া বাৰু নাপাতে তামাম প্ৰেম চলে দেই এনেকা ষ্টাইলত কথা পাতে ইমান মৰম যেতিয়া লাইন চলি থাকে ফুল আহি গৈছেচোন আৰু কিবা আহিব নেকি এইটো হাপনা ফুল ঐ মৰা চাৱাই নাই শিখৰ খাই আছে ইয় বাপ্পা এনেকৈ ফুল দেখাবলৈ ভাল লাগে ফুলহে মনত পৰে মালটোহে আচ্ছা যিয়ে নহওক প্ৰেমটো বেলেগ বস্তু যেতিয়া নেকি আমাৰ চেঙৰাসকল প্ৰেম কৰে দেই যেতিয়া ভাল পাই আছে লাইন মাৰি আছে কিন্তু বিয়া পাতা নাই কিমান মৰমত কথা পাতে চাপতে কেনেকৈ ষ্টাইলত ধন্য আছো ঘৰত আৰু যেতিয়া ফোন কৰে দেই ফোনত কথা পতা ষ্টাইলটো চাব যেনিবা ছোৱালীজনী ফোন কৰিছে ল'ৰাজনে কেনেকৈ ফোনটো ৰিচিভ কৰে কেনেকৈ লাইন মাৰে চাব দেই আৰু এনেকৈ কথা পাতি পাতি কিমান দূৰত যাই পাই নিজে গম নাপায় কেনেকৈ কথা পাতে চাব দেই লাইন কেনেকৈ মাৰে বিয়া নোহোৱাৰ আগত বিয়াৰ পিছত কম বিয়াৰ আগত কেনেকৈ লাইন মাৰে যেনিবা ছোৱালীজনীয়ে ফোন কৰিছে দেই ধুনীয়াকৈ ফোনটো ৰিচিভ কৰিব জান কোৱা নাই আছো নহয় আছো নাই মিছ ইউ নাই অকলে আছো এটা দিয়ে না
গা ধুবা এক কাম কৰা যাওঁ যদি গা ধোৱা ঠাণ্ডা পানী নলগাবা দে জ্বৰ হ'ব দে গৰম পানী ব্যৱহাৰ কৰিবা মা দে চুনু কালি বিয়া পাইছোঁ যে তুমি মোক ভালকৈ মাতি নিদিলা মিছিও হ'ব দিয়া একো নহয় আৰু কিছুমান বাথৰুমত যায় কথা পাতে হেল্ল' আই লাভ ইউ ইমান পাগলা আৰু যি বিয়া পাতাৰ পিছত ফোনটো কেনেকৈ ৰিচিভ কৰে চাব হেল্ল' কি হৈছে হা একদম ফোন নকৰিবি ভালে ব্যস্ত আছো মানুহ আছে নকৰিবি কি নাই চব্জি বনাবা মিঠাতেল নাই এক কাম কৰ কেৰাচিন তেলকে মাৰি দি ৰাখাও এনেকা হৈ যায় উল্টা হৈ যায় শিল বৰষুণ আহিছে নেকি শিল আহিছে বাপা আচলটো আহিছে নেকি অলপ বন্ধ কৰি দিম নেকি হা